চলিৰ কাৰণে ঘৰ ভালকৈ থ'ব নোৱাৰো বেয়া কৰি দে ঘৰ বাপ্পা এইবাৰ আকৌ কি এইবাৰ এবাৰ বেয়া কৰিব ঘৰটোৱে খাওঁ দে কি খবৰ আছো দে বা তুমি ফোনে নকৰা মোক ফোন এইকেইদিন আকৌ ঘৰৰ কাম কৰি আছো না ঘৰৰ ৰং দিলো কি বুলি কয় মই যাব ওলাই আছো ৰবা কাটা তোমাৰ লগত তাত আমাৰ ইয়াতে এইকেইদিন বৰ অসুবিধা মই বেগ তুলিব যাওঁ মই যাম দিয়া বেছি দিন নাথাকো 6-7 দিন থাকিম আৰু আমাৰ এওঁৰ এটা টকাৰ এইকেইদিন বৰ পইচাৰ গণ্ডগোল আছে তুমি বৰ পইচাকে থাকা দিয়া মই আজি যাম এইকেইদিন আহিব নালাগে দে মই গৈ আছো তুমি দাদা আহিব দিবাচোন অলপমান আগবাঢ়ি কেনে দাদা নাযায় দাদাৰ পেটৰ বিহত সোমাই আছে তুমি আহোঁতে কেইটামান দৰৱ লৈ আহিবিচোন পেটৰ বিষৰ দিয়া হ'ব দিয়া মই ফাৰ্মাচী যদি পাওঁ সোমাই কেনে লৈ যাম দিয়া দিয়া আহিবি পিছে দিয়া মোৰ জীৱন ধ্বংস কৰি দিছে ৰাতিপুৱা এনেই কাউৰীটা মৰা নাই একেবাৰে এইকাৰণে ঘৰ খাওঁতে নোৱাৰো এই আহিতো এনে নাখাওঁ চাহ খাওঁ কিবা খাওঁ ভাত খাওঁ কিবা খাওঁ মাথা গৰম কৰিহে নাখাওঁ আমাৰ ঘৰখন এনেকুৱা মই এতিয়া ভাত ৰান্ধিব আছে চলি স্কুলৰ পৰা আনিব যাব লগা আছে ভাত ৰান্ধিব আহিছো মই চাহ দিব লাগিব চাহ দেখোন একলা নাই বিস্কুট চিস্কুট এটা ভাতকেইটা ৰান্ধি লওঁ দেচোন তাৰপিছত কি হৈ দেখা যাব ময়ো এইকেইদিন শান্তি নোহোৱা কাজ গেল দিয়া ভাত বনাব লাগে কিবা বনাব লাগে মই এগিলে খোৱা মই ভালকৈ খোৱা মন পাইছে নেকি আহোঁতে আকৌ এটা লৈ নাহিব কাপোৰকেইটা সেই যোৱাবাৰ যেতিয়া আছিল গীতা বেয়া হৈ আছে মই কাম কৰিব নোৱাৰো এতিয়া মোক জীয়াই থাকিব শান্তি নহৈছে আমাৰ এইটো মূল্য সম্পদ আজি কৈ পেলাই ইও বৰ পেটৰ বিষ বুলি কৈ বায়েকৰ ঘৰত যায় আমাৰ তাইও এনে থাকে যাবিচোন একবাৰ এনে যাবি বুলি কয় মোৰ যি কষ্ট হৈ আছে এইবিলাক পখলা বখলিকে কাটি খুৱাম মই ভাবছো নেকি কম মই ভাল মানুহৰ আগত ভাল মই দি আছো ময়ো কোন ভুটিয়ালুকেইটা ৰাতিপুৱা কালিয়ে পুৰি থৈ দিছোঁ এইকেইটা ভাজি দিম দে কিবাকে ভাল হ'লে দালি ভাজি বনাইছোঁ ভাল হ'লে অসুবিধা কৰি দিছে আৰু মানে কোনো কি নাই আমাৰ ইমান দিনৰ মূৰত বহুতো ভাজা ওলাইছো তেও বহু বেয়া পায় নিজেতো ফোন নকৰে মই ফোন কৰিলেও এনেকুৱা কৰে এখনে খাই লৈছো তাতে মই গৈ কেনে ইমান কাম চাম নকৰে নে মোৰ নখ চকুকেইটা বেয়া হৈ যাব ফোন চোন চব লৈছো ন ইমান গৰম লাগিল এইখিনি আহোঁতে মোৰ সেইখিনি কি গৰম ঠাণ্ডা বতৰত এনে ভুৰগাবে লাগা নাপা নহয় আকৌ তোমালোক পাও গাঁৱৰ পানী আনাচোন বৌ পানী খাওঁ বিৰাট পানী বেয়া লাগি আছে তোমালোকৰ এনে একো আনাই নহ'লে চব দোকান চোকান বন্ধ এই কি হাৰামি দেখোন একো নানিলেও বেটি তোক কৈ আছো পানী বটল ভাবছিলো তামোল গিলাচতে দে বেটি দি আছো তোক চাহ আনিলা চাহ আনিছো খা লাল চাহ অমিনাতি নাম আছে নেকি মই যাই আছো দে আমাৰ তাত এটা কোন মাৰিছে তোক মই হেৰাই যাওঁ মই আজি নাযাওঁ দে যাব বলা মই হেৰাই যাওঁ দে কি কয় বৌ মই থাকিম বুলি মই নাগাৰ নামত সোমাইছো কি মই কি এতিয়া যাম বুলি আহিছো নেকি মই ঘৰত কৈ আহিছো মই কেইদিনমান থাকিম বুলি নাই দে যাব লাগিব আকৌ আমি আকৌ সেনেকে নৰো না মই এতিয়া আকৌ বেয়া দেখোন কাম আছে এতিয়া নাম আছে ৰাতি 2টা আৰু এতিয়া যোৱা মই থাকিম ঘৰত নালগে দে আকৌ অকলে ফুট ওলাইছে আমাৰ ঘৰত ওলাই দিয়া হ'ব দিয়া যাম দিয়া মই কেতিয়াও নাহো তোমালোকৰ ঘৰত আমিতো নাহিলি ভালে নাহিলি কি বেয়া নাপাবি আকৌ আমি দুখীয়াই না দে বঢ়িয়া হৈছে যাৱায়ে মই নামত যাওঁ এনে এইগিলা ক'লো কেনেকুৱা বৌ পাইছো মই এজনী মিনতি খেলালো দেই নাচব মই ঘৰতে খাব দিলো তোক মই আজি গধূলি কিবা খোৱা মই যাওঁ
দে যা অ' বৌ দে যা যাওঁ দিয়া মই কেইদিনমান থাকিম বুলি আছোঁ তোমাৰ কেনেকুৱা ব্যৱহাৰ নাইটিটো কেনে লাগছে মাত্ৰ আনছি ভাল লাগিছে দিয়া এৰা দাদাৰ পইচাবোৰ চব হেৰি কৰি আছে না এতিয়াতো মোৰ বিয়াতে তুমি লৈ আহিছা মনে মনে ঐ এটা মই কিনি আনছো গম পাইছা উল্টা পুল্টা কথা হ'ব দিয়া। নকবি যা ইতা তোৰ ঘৰত আৰু মই মৰিব কাৰণেও নাহোঁ ই খাই খাই লুতুৰি পাচ্ছি ন তোৰ এৰা সদায় মাংস আনে মাংস খাই থাক অ' খামে মাংসত মই চিপচ নহয় মাংস তই মাংস খাই খাই মাৰুৱাই আছ তই লাজ নাপা বেটি তই মুৰ্গী যা তই মোৰ ঘৰত কেতিয়াও নাযাবি চাবি এই এখন ঘৰত এনকে এটা ৰছী আছে টানি দিলে এখন বেৰা বঢ়িয়া অ' হ'ব নিজৰ বৰ আছে আমাৰে চাও এই ৰাস্তা কিমান দেৰি বনাইছো তই কি বনাইছ এই মাটি এনেকে মুচি যা মাটি দি উইয়া খাই খাই ভাল না দিছে ঘৰত আমাৰ বিয়া কোনে দিছিল চাই কেনে তুমিয়ে দিছা এনেকুৱা ল'ৰা এটালত মজা কোনে মোদাই বনাইছো এতিয়া যা তইও খা তাৰ যা আমাৰ ঘৰতে যা এই মোৰ বৌয়ে পুৰণি তই এই বেটি ভিতৰি তই মৰি গৈ যা ঐ তাক তই কাক দম দি আছা ন 20 টকা তই আনিছিলি তই মোক কোনো দৰকাৰ নাই তই আনিছ তোক দোকানীয়ে দিছি যা লৈ আহ দোকানীয়ে দিছি লৈ আহ পইচা দোকানীয়ে দিছি দোকানী এনেই দিয়ে বস্তু দিব পইচাটো তই বনাই দিছিলি যা চেণ্ডেল দি কোবাম দম আছে দম নাই 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 দম আছে এই মুখতে মাৰি দিম আৰু ক্ষমা কৰি যা তই যা বৌ বুলি কয় নেকি তোমাৰ লক্ষীয়া গুৰি দাদা তই দেখিও চকু বন্ধ কৰি কি দাম কাটি মাইকি এইটো এই বেগটা বৰ বঢ়িয়া বেগ লৈছো কাৰ তয়ে দিছিলি আৰু এটা বেগ ওলা ছি বাই বাই মই না আৰু নাহো কি তোৰ ঘৰত মই হেল্ল' মই গেছো বেটি কেনেকুৱা বছি আৰু ধুনীয়া বেগ চাও লতয়ে দিছিলি মোক বিয়া দিছো এই তোৰ ঘৰত একো নাই পাও হিচাপ কৰিব পাৰি না সাতটা বস্তু আছে টিভি মই জনমত আনিব পাৰিবি নে টিভি তোৰ বৰ টিভি আছে বিটি বেগ দি কিয় দিম বেগ দি মোৰ বেগত খাৰী আছে মোৰ নতুন খাৰী ঐ নি তই আমাৰ পৰা খাৰী নে মই এতিয়া যাম ঐ বেটি নাললে হৈ দেখছো মোক আজি নাললে মৰিবি দি তই মোৰ গৈ যাচোন যা খাৰী আছিল মোৰ পইচা আছে দেখছো এই বেটি আজি মোক মাৰি মোৰ গোটেই তাৰমানে বেগৰ পইচা খিনি লোৱা ঠাণ্ডাত আছে হাৰামি আমি ইমান খাউৰিয়া নচোৰ সেইকাৰণে মোৰ বেগটো টানি আনিছিল তই এটা চোৰ তোৰ গিৰেৰাও চোৰ যাই খেল গৈ যাই প্ৰথম চাৰি খেলকে এতিয়া তোৰ গিৰেৰাও চোৰ তোৰ চবে চোৰ আমার তো কাইনি তো আদি কি বল বিষয় না এই তুই আমার মোর পয়সা না লইছ দে ও বেটি এ ব্রা 100 টাকা তো এটা 100 টাকা এটা মোর হয় বেটি আমার না হয় মারিয়ে দাও দে এটা মোরে রাখ চুর করি কেনে রাখি দে আমি গম পাও যা কোন চোর এটো মই আজি দি থৈ দিছো রাখ একো তো নুখুৱালে কি খুৱাব লাগে এই 100 টাকা চুরুনি 100 যাই এগুলা আমি দেখাই যাবে না 100 বেটি আজি পড়িয়া ওলা যে 100 টাকার খাবে মাংস অলপ আনবে দাও হেৰি শুনছি লও 100 টাকা পা পইচা কত পালি এ তোরি হেৰি আমার নদে খাইছিল নহয় তই ভন্টি আছি হে খবর দিয়া নাই মোক দেখোন তাই চুৰ করছি 100 টাকা আমার তাই মোৰ ভন্টি ওচৰ নগা চুৰ কৰিবি তই এই কথা উঠলে নকবি হলো 50 টাকা এটা বইনাৰতে লৈছো 100 টাকা 50 টাকা মাংস আনবি দে মাংস খাবি লৈ বিজা 50 টাকাত কৈ মাংস পাম এ ভাবি যা আৰু আছে দিয়া এই আৰু নাই যা তো মুঠ খাই যাবি দে তাই মুঠ অলপ খাম এক সরে খাও এ বহুত দিন খোৱা নাই বহুত দিন খোৱা নাই দিব যা উঠে দি বহুত খাবি মাংস তো সারা কা খাওছ মৰা বেমাৰ দি মই লৈ যাও হস্পিটালত তই লৈ যা সাদা মাছ ওপৰে খাওঁ মই মাংস লৈ আহোঁ যা আজি বহুত দিন মাংস খাব পাৰি ঠাণ্ডা বতৰ যা ময়ো আলু পিয়াজ কিনে তুম গৈ দে যতে মই এই আলু পিয়াজ কিনে মাংস আন নাই মই কি ক'ত মাংস আন নাই মালা যা কপন ৰাখ মাংস ক'ত মাংস নাই ক'ত মাংস কিয়া মই কি খাইছা কিমান দিন মই মদ খালো আজি মই হা আজিয়ে মাহতৰ মাংস দি তই মোৰ ভন্টি আহাটো কিয় কোৱা নাই কি মাইকি দাম কাটি মাইকি তোৰ চুলি ধৰিম তোক চুলি ধৰিম কি তোৰ চুলিয়ে নাই কি মাইকি বিয়া পাতিলো মই তই পৰা চিকলি চুলি কৰাই দিছ তই মোক আৰু মাৰ তোৰ থাকা চুলি কেইডাল মই ফুৰাই দিম তই আৰু মাৰিলি না তোৰ ভন্টি এক নম্বৰ অসভ্য ঐ এতিয়া
30 টকা দি মাংস পাতে খাবি আনি মই নাখাওঁ নাই দেই নহয় তুই চিনি পোৱা না মোক শুন এ মোদা ই মদ খাই মৰ মোদা সময় তোৰ চুলি কিয় নাই তোৰ চুলি কিয় নাই তোৰ চুলি কিয় নাই মোক মাৰলে তোৰ বইনে ফোন কৰি কওঁ ৰ তোৰ চুলি নাই ঠিক আছে লো কিনি লো নে এটা ফলে দাও বাবা হ্যাঁ দিলি লো লো মুখ খা খাই দিবা নেকি মোক মই নিজে খাম খা তাত তো আমি দিলো মাংস খাব নাপায় মই মাত্ৰ হত্যা কৰিব ইচ্ছা কৰি আছে মোৰ ভণ্টি থাকাৰ কাছতে শাক কিয় নিদিলি হা তোৰ বইনে কি লৈছে তই মোক বিয়া যাবতে কি লৈ গৈছে এটা খাজা সেই কৈ দিয়া বাচ্চা তই মোক তাৰ ৰাইজা তই মাইকীৰ গাত হাত নিদিওঁ এই মই মতা দম আছে তোৰ গাত হাত নিদিওঁ মই দম আছে একদম খং ঠেং আনবি তই তোক বেয়া দিম মই ৰাস্তাত বগলে মাৰি দিওঁ তোক তোৰ গাত হাত নিদিওঁ মৰিল ভগৱান টকাৰ কাৰণে মই মাল খাই দিলো যে খাই দিলো ৰ ফুটি আছো ন তই মাংস আনবি নেকি মাংস নানো মই মাংস দি এই খেন্দুৰ মই গোটেই চিৰত দিব নালাগি আৰু তোৰ খেন্দুৰ লৈয়ে কাম নাই তোৰ মোৰ খেন্দুৰ আনিব পইচা নাই যা মামাৰ ঘৰত গুচি যাম মই যাওঁ এই গোবাত আৰু ফচাই দিব চুলিছে ফচাই দিব মই যাওঁ মামাৰ ঘৰত গুচি যাম শুন তই তো আৰু তই ক্লাছিক কৰিবা ক্লাছিক তই থাম তোৰ কথা আলি দিবি লিখিম তো পান উলাই দিম তোৰ পইচা কৰি গোটেইকেইটা চুলি নাই দিয়ে পাগলি তো পাগলে খচ্ছা পাগলি মত খাই না পাগলি মত খাই তো খেক কৰি দিম তই মানি বল খাই থাকা